পিনে নতুন ঘৰত পুৰা একদম পানী চানী সোমাই অৱস্থা বেয়া হৈ গৈছে। গোটেই এইবিলাক চফা নতুনকে আনিছিলো নহয় নে, গোটেই পানী হৈ গৈছে। হয়তো নাচা আপোনালোককে দেখাইছো, কলেজৰ ছোৱালীবিলাক এনেকে যাই আছে। ভালে আমাৰ এইখিনি একদম মৰমৰ কইনাজনী, মোৰ সৰু কালৰ বান্ধৱী, আৰু ইয়া ফাইনেলি আজি মোৰ বেষ্ট ফ্ৰেণ্ডৰো বিয়াখন পাতি দিলো। নমস্কাৰ বন্ধুসকল, ৱেলকাম বেক টু আৱাৰ চেনেল হুবুলু। নমস্কাৰ, কেনে খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোকৰ খবৰ বহুত বেছিয়ে ভাল। আমাৰো খবৰ বৰ্তমান ভালে কুশলে চলি আছে দিয়ক। সৰু মইনাৰ অকণমান গাটো বেয়া হৈ থাকে, সেইকাৰণে অকণমান চিন্তা হৈ যায়, কাৰণ একেবাৰে ভাত পানী নোখোৱা অৱস্থা হৈ যায়, শুই থাকে, জ্বৰ চৰ্দি এইবিলাক হৈ থাকে। কিন্তু বহুতে কয় যে সৰু বাচ্ছাবিলাকৰ হৈ থাকে, সেইটো সাহসতে আছোঁ। লগতে ডক্তৰকো দেখাইছোঁ বাৰু, তেওঁ অকণমান ভাল পাইছে, অকণমান এতিয়া খোৱা লোৱাবিলাকত অকণমান ৰুচি আহিছে, অকণমান খোৱা লোৱা কৰিছে। বাপেক হ'লো নহয়নে, বহুতখিনি চিন্তা মোৰ জীৱনত। বাচ্ছাৰে চিন্তা, তিৰিৰহে চিন্তা, কিমান কি চিন্তা কৰিম হে। বন্ধু, আজিৰ ভিডিঅ'টো বহুত বেছি ধামাকা লাগিব, কাৰণ মানে এওঁৰ বেষ্ট ফ্ৰেণ্ডৰ আজি জোৰণ আছে। জোৰণত যাবলৈ একদম 2-3 দিন 4 দিন মানৰ পৰা মাথা গৰম কৰি আছে। ইটো পিন্ধিব নে সিটো পিন্ধিব, মোক সুধি মাথা গৰম কৰি দিয়ে। এইযোৰ কাপোৰেৰে মোক ভাল লগা হৈছে নে, এইযোৰেৰে ভাল লগা হৈছে নে, এইযোৰ পিন্ধিম নে, মানে নক'ব আৰু। আমাৰ ল'ৰা মানুহৰ কি কিবা এটা পিন্ধি গুচি গ'লেই হ'ল। ডাঙৰ কথা কি হৈছে বন্ধু, যোৱাকালি যিহেতু বহুত বেছি বৰষুণ দিছে, আমাৰ যিটো নতুন ৰুম আছিল, নতুন ৰুমত গোটেই পানী ভৰ্তি হৈ মানে অৱস্থা নোহোৱা হৈ গৈছে। তাতে চোফা টোফা থোৱা হৈছিলে, সেই চোফা টোফাবোৰো ভিজি গৈছে। সেইবিলাক এতিয়া চাফা কৰিব লাগিব। সেইবিলাক চাফা কোনে কৰিব? মই কৰিম। পইচা কোনে দিব? মই দিম। ঘৰত গালি কোনে খাব? মই খাম। সেয়ে মোৰ জীৱন। আমাৰতো ঘৰত আৰু পুৰুষৰ একো সংৰক্ষিত আইন নাই, মহিলাহে আছে চাৰিওপিনে। পিনে নতুন ঘৰত পুৰা একদম পানী চানী সোমাই অৱস্থা বেয়া হৈ গৈছে। এওঁ মানুহজনীৰ এতিয়া খঙে উঠিব। গোটেই এইবিলাক চফা নতুনকে আনিছিলো নহয় নে, গোটেই পানী হৈ গৈছে। বেগনি দি পানী আহিছে। ইঞ্জিনাৰ কি মাকা নাকা হৈ গ'ল। ইঞ্জিনাৰে কি বনালা? ইফালে গোটেই পানী আহে, এতিয়া ইফালে পানী আহি পেলাই গোটেই এইবিলাক পানী ভৰ্তি হৈ গৈছে। এইবিলাক এতিয়া চাফা তাফা কৰিব লাগিব। উপায় নাই দিয়কচোন, কিন্তু এইখিনি কিবা এটা কৰিব লাগিব। গোটেই পানী সোমাই গৈছে। দেউতাই অকণমান সহায় কৰি দিছে, পুৰা পানী চানী ইয়াৰ পৰা গুচাই আকৌ ইফালে পেলাব লাগিব। আমাৰ ইফালে ভাল, কলেজৰ ছোৱালীবিলাক যাই থাকে। মইতো নাচা আপোনালোককে দেখাইছোঁ, কলেজৰ ছোৱালীবিলাক যাই আছে। ভালে আমাৰ এইখিনি পৰিৱেশটো নে কি কয়। আৰু ইফালে কাটিলোঁ দে দুটাই গৈছে। আৰু ইফালে এতিয়া আমাৰ এওঁ আজি বেষ্ট ফ্ৰেণ্ডৰ জোৰণ আছে, তাতেও যাব লাগিব। জোৰণত মানে আমাৰ এইকেইদিন কণ্টিনিউ বিয়া জোৰণ বিয়া, 3খন বিয়া একেলগে পৰিছে, গোটেইকেইটা লগৰে হয়। তাতে এতিয়া যাব লাগিব। প্ৰথমতে এতিয়া এওঁৰ সখীয়েকৰ, এওঁৰ বেষ্ট ফ্ৰেণ্ডৰ জোৰণত যাব লাগিব। তাতে যাওঁ বলক, আৰু ৰাতিপুৱা কি হৈ আছে মানে পৰিস্থিতি দেখাই দিওঁ আপোনালোকক। মই ঘৰত আহিয়ে আমাৰ ৰকিৰ অৱস্থাটো ভালে আছে, খালি মাছ মাংসটো খাই থাকিব বিচাৰে এনি টাইম। ইয়াক মই মাছ মাংস মই কেনেকে সদায় এনি টাইম খুৱাই থাকোঁ, নিজে নাখাওঁ, হয়নে নহয়? আৰু পিনে আমাৰ মামন ৰাতিপুৱাই ভাত পানী খাই ফূৰ্তি কৰি আছে, অকণমান খেলি আছে। খেলিলে মামন কেনেকে নাচি দিয়ে দেখাই দিয়া পাপা, এবাৰ নাচি কেনেকে দিয়ে দেখাই দিয়া। তাই মানে এইবিলাক এতিয়া অলপ নিজে খোজকাঢ়িব পৰা হৈছে নহয়। এইবিলাক ধৰি পিনে সেইবিলাক খাই। কি কৰা, নাচি দিছা? আৰু নাচাই চাচা অকণমান হাত চাত এনেকে লৰাব পৰা হৈছে। ফূৰ্তি আৰু নে বাবা? আমাৰ লিভাই আজিকালি বহুত কথাই জানা হৈছে। ভিডিঅ' নকৰিলে গালি পাৰে। চা মামা নাচি দেখাই দিয়া এবাৰ। একদম লগৰ যিহেতু বেষ্ট ফ্ৰেণ্ডৰ বিয়া, সেয়া আহি পালো বিয়া ঘৰীয়া। সেও মানে অকণ পিছত আহিব, মই আগতে আহিলো। এতিয়া আমাৰ একদম মৰমৰ কইনাজনী, মোৰ সৰু কালৰ বান্ধৱী যি জোৰণ, তাকে বহুত বেছি কংগ্ৰেচুলেশ্যন। অহাকালি বিয়া, একদম আমি লগ বন্ধুবোৰ। মোৰ প্ৰথমতে বিয়া হ'ল বেটছৰ ভিতৰত, তাৰপিছত আকৌ তাৰপিছত এটা এটাকে হৈ গৈ আছে, আৰু ইহঁত বাকী আছে। এইবোৰ মোৰ আমি ক্লাছ ফ্ৰেণ্ড হয়, স্কুল মেটছ হয়। এয়া হ'ল দেৱশ্ৰী, আৰু এয়া হ'ল কাকলি, আৰু এয়া ওচৰৰে বৌ ভণ্টি, নিজৰ বৌ, এয়া ভণ্টি, এইফালে বা, তাৰপিছত সেনেকে সকলো আহিছে ঘৰৰ মানুহ। তাকে ভাল লাগিছে। আৰু চাওঁ এবাৰ ড্ৰেছটো ভালকে দেখাই দিওঁ আকৌ ভূপালীৰ। বা ধুনীয়া লাগিছে, পুৰা য়েল্ল' কালাৰ। মোৰো জোৰোণৰ দিনাখন মই য়েল্ল' কালাৰ পিন্ধিছিলোঁ, তাকে মনত পৰি গ'ল। আৰু ধুনীয়া লাগিছে, মেকআপটো বহুত ধুনীয়া হৈছে। দৰা ঘৰীয়াও আহি পালে, সেয়া কইনাৰ পুৰা ভনীয়েক আগত ৰখি আছে। ইয়াৰ পৰা দৰাই পুৰা পাছ লৈ আহিছে, দেখিছেনে নাই?
এতিয়া বোলক আমাৰ কইনা ঘৰীয়াবোৰ দেখাই দিওঁ এয়া পুৰা ভাইটিহঁত আহি পাইছে হিৰক আৰু এয়া আমাৰ কইনা ঘৰীয়া পুৰা খুৰীহঁত ৰখি আছে কইনাৰ দেউতাক আংকল সিহঁতক সৰুৰ পৰা চিনিয়ে পাওঁ সকলোকে এয়া কইনাৰ ভনীয়েক যদি ছোৱালীয়ে স্কুলত মেকআপ কৰিব নাজানে লিপষ্টিক অকণমান নলৈছিল আমি বাৰু অকণমান কিবা লগাইছিলোৱে তাই দেখিছেনে নাই কিমান ধুনীয়া মেকআপ কৰিছে আমাতকৈ বেছি ভাল মেকআপ কৰিছে অঁ দৰা আহিছে নহয় লগত হে নাই আহা সঁচাকৈ আৰে গাইজ মই তাকে কইনাক কৈ আছো আমি সকলোৱে যে দৰা আহিছে মাতিছে তাই এতিয়া বিলিভ নকৰে ছাৰপ্ৰাইজ আজিকালি দৰাই সিন্দুৰ পিন্ধাই ইফালে দৰা ঘৰীয়া পাৰ্টি আমাৰ কইনাক চাব আহিছে কোন হয় ইহঁত কইনা ভতিজা হয় তোমালোকে কইনাক চাব আহিছা মৰমৰ দাদাক আহিছে মানে খুৰাৰ দাদা কিন্তু হ'লে একদম হা খুৰা নেকি অঁ বড়োতাৰ দাদা একদম দেখিছে নেকি ইমান মৰম বেচেৰীজনী আজি বিয়া হৈ বেলেগৰ ঘৰত যাব তাকে অকণমান পানী খুৱাই দিছে আৰু বেয়াও লাগিছে ভালো লাগিছে এয়াই আৰু মৰম আমি পুৰা কথা পাতি আছো কাৰণ বহুত বছৰৰ মূৰত আমি লগ পাইছো একদম চবে আৰু এয়া দেখিছেনে অকণমান পিছতে দৰা ঘৰীয়া কইনাৰ ৰুমত সোমাই কিনে কইনাক মানে দৰা জোৰোণৰ দিনাখন জোৰোণৰ সময়ত বোলে দৰা ঘৰীয়াই পিন্ধোৱা মানে দিয়া কাপোৰহে পিন্ধি কিনে জোৰোণত বহিব লাগে তাকে এতিয়া তাইক কাপোৰযোৰ দিলে ডাইৰেক্ট পিন্ধাইতো নিদিয়ে কাৰণ অলৰেডি তাই ধুনীয়াকৈ পিন্ধিয়ে লৈছে সেইকাৰণে জাষ্ট অকণমান গাত মেৰুৱাই কিনে সেনেকৈ এইযোৰ কাপোৰেৰে তাই সমাজৰ আগলৈ যাব লাগিব আৰু এয়া দেখিছেনে এনেকৈ গাত কাপোৰখন লৈ কিনে মানে দৰা ঘৰে দিয়া কাপোৰখন লৈ কিনে এতিয়া ধুনীয়াকে সমাজৰ আগত গৈ কিনে তাই বহি লৈছে আৰু বাকী এনেকুৱা ধৰণৰ নিয়ম আপোনালোকৰ পিনে আছে নে নাই নিশ্চয় কমেণ্টত জনাব পিছে মোৰ বিয়াৰ দিনাখন মই মোৰ মাৰ ঘৰৰ পৰা মই যিযোৰ কাপোৰ পিন্ধি আছিলোঁ সেইযোৰ পিন্ধিয়ে ডাইৰেক্ট মানে এনেকৈ আগলৈ গৈছিলোঁ আপোনালোকে যদি দেখিছে ফটোবোৰ কিন্তু ইয়াতে কিছুমানৰ নিয়ম মানে থাকে যে অকল দৰা ঘৰৰ দিয়া কাপোৰযোৰ পিন্ধি কিনেহে যাব লাগে কিছুমানৰ নগ'লেও হয় সকলোৰে বেলেগ বেলেগ আৰু এতিয়া তাইক যিহেতু অলংকাৰ দিব জোৰোণৰ দিনাখন অলংকাৰ কানি কাপোৰ বিভিন্ন ধৰণৰ বস্তু দিয়ে চ' অলংকাৰখিনি সকলোকে অকণমান ৰাইজক দেখুৱাব লাগে আৰু এতিয়া অলংকাৰ এটা এটাকৈ পিন্ধাই আছে আৰু ইয়াত দেখিছেনে তাইক প্ৰথমতে এনেকৈ অলংকাৰখিনি পিন্ধাই ল'লে সকলো অলংকাৰ যিখিনি দৰা ঘৰীয়াৰ পৰা আনে তাৰপিছত এয়া শিৰত সেন্দুৰখিনি পিন্ধাই দিলে সঁচাকৈ এই জোৰোণৰ দিনটো যে বহুত বেছি বিশেষ হয় এজনী ছোৱালীৰ জীৱনটো সলনি হৈ যায় আজিৰ দিনৰ পৰা কাৰণ এজনী ছোৱালীৰ পৰা বোৱাৰী হয় আৰু জোৰোণ পিন্ধোৱা মানে তাইৰ বহুত ডাঙৰ এটা ৰেছপনচিবিলিটি তাই এটা নতুন পৰিচয় পালে যে তাই আজিৰ পৰা এখন ঘৰৰ বোৱাৰী হয় কাৰোবাৰ পত্নী হয় এই জোৰোণৰ মুহূৰ্তখিনি যে চাবলৈ যিমান বেছি ভাল লাগে ছোৱালীজনীৰ মনত সিমানে ভয় আৰু সিমানে বেয়া লাগে কাৰণ ঘৰ এখন এৰি কিনে বেলেগ এখন ঘৰলৈ যাব আৰু এতিয়া দেখিছেনে তাইক যিমানো অলংকাৰ দিলে তাৰপিছত কানি কাপোৰ যিমান যেনেকৈ যোনে বিচাৰে আৰু তেনেকৈ দিলে আৰু সকলো বস্তুৱে যে ইমান বেছি ভাল লাগে আজিকালি যিহেতু ডেক'ৰেশ্যন কৰি দিয়ে আমাৰ দিনত বাৰু ইমান ডেক'ৰেশ্যন নাছিলে মই যিহেতু আজিৰ পৰা 4-5 বছৰ আগতে বিয়া আছিলোঁ তেতিয়া মানে ইমান এটা ডেক'ৰেশ্যন নাছিলে কিন্তু আজিকালি পুৰা ডেক'ৰেশ্যন কৰি দিয়ে সেইকাৰণে চাবলৈ যে বিৰাট বেছি ভাল লাগে কি বস্তুবোৰ মানে অলংকাৰ এইবোৰ বস্তুটো এদিনীয়া হয় কিন্তু ছোৱালীজনী যাতে যিখন ঘৰলৈ যায় সেইখন ঘৰে যাতে তাইক নিজৰ ছোৱালীৰ দৰে ৰাখে সেইটোৱে মই কামনা কৰিলোঁ আৰু ইফালে আমাৰ জোৰোণত মানে আমাৰ পিনে এইফালে নাৰিকল এযোৰ ডাঙৰ মাছ এটা দৈ ভেটুৱা দিয়া এনেকুৱা পৰম্পৰা আছে আপোনালোকৰ পিনে দৰা ঘৰে এনেকৈ এইবোৰ বস্তু দিয়ে নে নিদিয়ে কমেণ্টত জনাবচোন এইফালে আমাক এতিয়া সেইবোৰ বস্তু লৈ ফালে চাব দিছে কইনা ঘৰীয়া যি বস্তু আছে আৰু ক'ত থ'ব লাগিব ইয়াত বিউটি বক্স কিবা কিবি আৰু মানে কি চেণ্ডেল যি বস্তু আৰু এইফালে লৈ গৈ আছোঁ বস্তু ধুনীয়াকৈ একদম সজাই পৰা আজিকালি যিহেতু সজাই পৰা দিব লাগে এয়া মানে দৰা ঘৰীয়াক দিব লাগিব এইফালে আমি মিঠাই লৈ আহিছোঁ তই খাইছা লৈছোঁ সুধো এটা লওঁ আমাৰ জোৰোণ ল'লে এতিয়া দৰা ঘৰীয়াকো দিব লাগিব যিহেতু ইয়াত দৰাৰ কাৰণে পুৰা যি যোগাৰ লগতে চিঠিখনো নিমন্ত্ৰণ হিচাপে দিব লাগে ন লৈ গৈ আছে দৰাৰ বস্তুখিনি আহি পালে খানাৰ টাইমত খানা আৰু এওঁ নাহিব
ভোজত আগত মিটিঙত শেষত ভোজৰ আগত মিটিঙৰ শেষত আৰু এয়া আমাৰ খুৰা একদম মানে চব চিনাকিয়ে আৰু ধুনীয়াকৈ মাটিৰ দাইল দি দিলে সেয়া আৰু অকণমান দি দিয়ক এয়া থেংক ইউ ধুনীয়াকৈ খানাটো খাই লওঁ এখেতে ময়ে যিহেতু ওচৰতে ঘৰ এখেতকো মাতি দিলোঁ মানে লাজ কৰে ন কাৰণ মোৰ বন্ধুৰ বান্ধৱীৰহে বিয়া সেইকাৰণে এনেই আগৰ পৰা আহিব লাজ কৰে সেইকাৰণে খানাৰ টাইমত মই মাতি দিলোঁ এনেকৈ খালোঁ ল'লোঁ আৰু এতিয়া ঘৰলৈ যাওঁ কাৰণ মাইনা তেতিয়াৰ পৰা ৰখাই মানে এওঁ ৰাখি আছিলে এতিয়াৰ পৰা আইতাকে ৰাখিছে এতিয়া ব'লক আপোনালোকক ধুনীয়াকৈ আমাৰ দৰঙৰ জোৰণ কেনেকুৱা কি হয় আপোনালোকক দেখুৱালোঁ এইফালে এতিয়া ঘৰলৈ যাওঁ ভোজ খালো যেতিয়া আৰু ঘৰত যাওঁ আৰু নে কি ৰাইজ ঘৰ আহি পালোঁ অহাৰ লগে লগে ৰকীৰ ফূৰ্তি দেখিছেনে নাই তোৰ কাৰণে একো অনা নাই মই কিবা আনিব লাগিছিলে নহয় আৰু এয়া আৰু ককাকৰ লগত ধুনু মই কি কৰি যে হাঁহুটো কৰি দিয়ে মানুহজনী অহাৰ লগে লগে বেচেৰীজনী যিহেতু বহুত সময় হ'ল এতিয়া অকণমান তাইক লওঁ আমাৰ বিয়াৰ দৰা আহি পাইছে দৰাবিলাক এওঁ ভণ্টি হয় আমাৰ এওঁ আছে আমাৰ দৰা মেইন দৰা কালি বিয়া সকলোৱে আহিব এতিয়া অহাকালি জোৰণ পৰহি বিয়া আৰু আমাৰ ভাইটি হ'ল মিতাই ভাইটি হ'ল মিতা আমাৰ মিতা এইবিলাক লৈ আহিছে এতিয়া মিতাক গিফ্ট দিবলৈ আশীৰ্বাদ থাকিলে তোমাৰ বিয়ালে ধন্যবাদ এই মৰাণৰ পৰা ল'ৰা আশীৰ্বাদ দিবলৈ আহি পাইছে নাগালেণ্ড ফ্ৰম নাগালেণ্ডৰ পৰা আহিছে ই এতিয়া আমাৰ এইটো বিয়াৰ যিহেতু নিয়ম হয় মিতাক কিবা কিবি কাপোৰ কানি দিয়া এতিয়া বিয়াত এতিয়া নিয়ম আছে পৰম্পৰা মানে মিতা ধৰিব লাগে এয়া মিতা ধৰা নিয়ম বিয়াত 25 তাৰিখ শনিবাৰ বিয়াত মিতা হিচাপে লগত ছাতি ল'ৰা হিচাপে যাব লাগিব আৰু গোটেই বিয়াখন পাৰ কৰিব লাগিব চলাই নিব লাগিব একেলগৰ হয় স্কুলৰ পৰা একেলগৰ এই মিতা মিতাক দিছো দায়িত্ব নেক্সট টাইম মিতাৰ বিয়াখন আশা কৰি আছো মোৰ বিয়াৰ পিছতে মিতাৰ বিয়াখন অকল সাজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিছো মানে এইকেইদিন বিয়া জোৰণ এনেকে মানে ভাইটিৰ লগৰ মোৰ লগৰ তাইৰ লগৰ গোটেইকেইটাৰে লগৰ বিয়াবোৰ একেলগে পৰিছে আৰু আপোনালোকে চাই কেনেকুৱা পালে নিশ্চয় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু সদায় দি থকা মৰম চেনেহৰ কাৰণে বহুত বেছি ধন্যবাদ জ্ঞাপন কৰিছো আপোনালোক সকলোকে আপুনি যদি আমাৰ চেনেলত নতুন হয় তেতিয়াহ'লে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লাইক কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু শেষত সকলোকে বোলো নমস্কাৰ জয় অসম ফ্ৰেণ্ডছ লাভ ইউ ফ্ৰেণ্ডছ জয় জুবিন দা সদায় লগ পাম সদায় ভালে থাকক সুস্থ থাকক নেক্সট মজা ভিডিঅ' এটাত লগ পাইছো বাই বাই